যিসকল বিষয়ববীয়াই আজি মোক আমন্ত্ৰণ জনাই আনিছে তেখেতসকলক পোনপ্ৰথমে মোৰ তৰফৰ পৰা তথা বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দে আজি মোক ইয়াতে আমন্ত্ৰণ কৰি আনিছে মই প্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ জয়ন্তই মোক বিশেষকৈ ফোন কৰিয়ে থাকে। এইখন প্ৰগ্ৰাম বুলিয়ে নহয়, আগৰ পৰাই জয়ন্তৰ লগত সম্পৰ্ক এটা ভাল আৰু এইখন কমিটিৰ সকলো বিষয়ববীয়া প্ৰায় সকলৰ লগতে মোৰ আগৰ পৰাই চিনাকি আছে। তেওঁলোকে মোৰ লগত কথা পাতি থাকে আৰু তেওঁলোকক ভাল পাওঁ। আচলতে লখিমপুৰ বুলি ক'লে মোৰ এটা নিজে গৌৰৱ অনুভৱ কৰিব পাৰোঁ। মই এজন ল'ৱাৰ আছামৰ ল'ৰা হয়। মই কেতিয়াও ৰাস কৰি পোৱা নাছিলোঁ, মই কেতিয়াও ভাওনা কৰি পোৱা নাছিলোঁ, কিন্তু মই প্ৰথম জীৱনত ৰাস কৰিছোঁ লখিমপুৰত, ভাওনা কৰিছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে লখিমপুৰত। সেইকাৰণে লখিমপুৰক মই সদায় শ্ৰদ্ধা কৰোঁ। আচলতে কি গম পাইছেনে, আজিকালি যিমানখিনি ইউটিউব চেনেল হৈছে, মই আজি এটা প্ৰমাণ পাইছোঁ, আমি যদি বেছিকৈ কমেডি কৰিবৰ কাৰণে বা বেছিকৈ যদি কিবা এটা ক'বৰ কাৰণে যাওঁ, তেনেহ'লে কমেণ্ট দিয়ে মাল খাই ফিটে যে এইখেতে কমেডি কৰিব নাজানে, কমেডিৰ নামত যথেষ্ট বহুৱালি কৰি আছে। তেতিয়া সেই কমেণ্টবিলাক পালে আমাৰ জানো ভাল লাগে? আমাৰ জানো ভাল লাগে জানো বাৰু? কেতিয়াও ভাল নালাগে। আমাক কমিটিয়ে শুনে যথেষ্ট কষ্ট কৰি যথেষ্ট পইচা দি আমাক নিমন্ত্ৰণ জনায় আমাক অনুষ্ঠান এখন পৰিৱেশন কৰিবৰ কাৰণে। কিন্তু আপোনালোক যিমানখিনি ইয়াতে উপস্থিত আছে তেখেতসকলে কিন্তু কেতিয়াও বেয়াকৈ নকয়। কিন্তু যিসকলে এই ইউটিউবত চাই তেখেতসকলে ওচৰত উপস্থিত নাথাকে, ঘৰত বহি টোপনি মাৰি চাই থাকে, তেখেতসকলে বেয়া কমেণ্ট কৰে। মোৰ যোৱাকালি প্ৰগ্ৰেম শিৱসাগৰত আছিলে, তাতো দুজন মানে বেয়াকৈ কমেণ্ট কৰিছে যে মাল খাই ফিটিং অমুক তমুক। আচলতে মই এটা কথা ক'ব যাওঁ, মোৰ চকুকেইটা সদায় ৰঙা হৈ থাকে। ৰঙা হৈ থাকিলেই বাৰু মানুহ মাল খোৱা নেকি? চকু ৰঙা হৈ থাকিলে মাল খোৱা নেকি বাৰু? এজন মানুহে এজনী ছোৱালী এনেকৈ গ'লে তাই হয়তো ফুৰা নহ'ব পাৰে, হয়তো তাই চেণ্ডেলৰ ফিটাও ছিঙিব পাৰে, হয়নে নহয় বাৰু? বোলো কালি যৌ বসন্তই মাৰা কবিহি গৈ বাটত লগে পালে জোৱাই বুলিবলৈ। আচলতে মোৰ মানে কি মাতটো এনেকুৱা যে মোৰ গান গালে মানে কি কাউৰো পলায়, মাতটো যথেষ্ট ব্যতিক্ৰম, তথাপিতো গান গাব মন যায়, হয়নে নহয় বাৰু? এটা তালে হাত চাপৰি দিব দেই, এটা মই হুঁচৰি এপাটি গাম, তালে হাত চাপৰি দিব। বোলো এটা বাতিত পুনৰো, এটা বাতিত নহৰু, এটা বাতিত টুকুৰাৰ কাকৈ গোবিন্দই ৰাম, মূৰৰ চুলি চিঙি আশীৰ্বাদ নকৰো ৰাজ। মূৰৰ চুলি নোয়াব ধৰিছে, হয়নে? নায়ে, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে চুলিখিনি সোনকালে আহে দেই। মই আচলতে বেহৰবাৰীত যেনেকুৱাকৈ বিয়া পতা নাই, অৰিজিনেলেও বিয়া পতা নাই বাৰু। এইবাৰ আহিনত বিয়াখন পাতিম বুলি ভাবিছোঁ। মোৰ ঘৰত মা দেউতা আছে, খুৰা আছে, গতিকে আপোনালোকৰ লখিমপুৰৰ পৰা এজনী নিম বুলি ভাবিছোঁ দেই। চাই আছোঁ, যদি কাৰোবাক পচন্দ হয় ধুনীয়াকৈ গাড়ীত উঠাই লৈ যাম, নাই কি বাৰু? ভাল লাগে দেই আপোনালোকৰ এই মৰম, এইখিনিয়ে ভাল লাগে। আপোনালোকে যেনেকুৱাকৈ মৰম জনাইছে, হাত চাপৰি জনাইছে, তাতকৈ আৰু আমাক বেলেগ নালাগে আৰু। আমাৰ মায়ে যোৱা পৰহি কৈছে মোক যে চায়েন্স বহুত আগবাঢ়ি গ'ল দেই। আমাৰ মায়ে দেই, আমাৰ মাৰ বয়স এতিয়া 50 মান হ'ব। আমাৰ মায়ে মোক কৈছে যে চায়েন্স বহুত আগবাঢ়ি গ'ল। মই বোলে তই কেনেকৈ গম পালি চায়েন্স বহুত আগবাঢ়ি গ'ল বুলি?
কৈছে কি তই নাজানো নেকি যে সায়েন্সৰ কাৰণে আমি গম পালো যে পানী উতলালে তাত বীজাণুটো মৰে মই বোলো মা পানী উতলালে তাত বীজাণুটোৱে মৰে কিন্তু ডেড বডিটোতো থাকিয়ে যায় ন থাকি যায় না নাযায় বাৰু হা গতিকে যথেষ্ট গৰম পৰিছে এইফালেও আমাৰ তেখেতসকলে বিচনীৰে বিচি আছে ধন্যবাদ দেই আপোনালোককো যথেষ্ট ধন্যবাদ আপোনালোকে ইমান গৰমত কষ্ট কৰি হ'লেও আহিছে যে অ' মাজনীৰ মা গামোচা নুবুহলি অ' মাজনীৰ মা চেলেং নুবুহলি খোৱাৰ সময়ত দুৱাৰ ডাক লগাই নগলি মাজনী এৰি হেলি এইটো গান আমাৰ কেকেৰাই গায় হয়নে আৰু আমাৰ মোহনে এটা গায় যে আমাৰ যে আপোনালোকে হয়তো ক'ব পাৰে যে আগত কোৱা কমেডিয়ে ক'বৰ কাৰণে আহিছে কিন্তু আপোনালোকৰ মাজতো আগতে নাই অহানে আহিছোঁ বাৰু আহিছোঁ নেকি হা ভালকৈ কওক আকৌ মাতবিলাক অসমীয়া মানুহ ধনৰ দুখীয়া আৰু মাতৰ দুখীয়া আৰু হাত চাপৰি দুখীয়া নহয় নহয় ন সদায় আপোনালোকে হাত চাপৰিবিলাক দিব আৰু প্ৰশ্ন কিবা এটা কৰিলে উত্তৰবিলাক দিব আমাৰ যে মোহনে যে কয় যে আমাৰ যে কুলকুলি যে বজায় যে তেতিয়া শব্দবিলাক দিয়ে যে কেনেকুৱাকৈ দিয়ে কুলকুলি শব্দবিলাক কেনেকুৱা হা বোলে গতিটো কতলে গেঞ্জিটো কতলে গতিটো কতলে গেঞ্জিটো কতলে গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে গেঞ্জিটো কতলে গতিটো কতলে গেঞ্জিটো কতলে গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে মেক্সিটো গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে মেক্সিটো কতলে গতিটো কতলে মেক্সিটো কতলে দিয়ে না নিদিয়ে বাৰু হা এই যোৱা পৰহি মানে মই লাইনৰ বিল দিব গ'লোঁ হা লাইনৰ বিল দিব যাওঁতে মই এনেকুৱাকৈ থিয় দি আছোঁ জানেই নহয় লাইটৰ বিল দিব গ'লে মানুহ থিয় দি থাকিব নালাগে জানো থিয় দি আছোঁ মোৰ আগফালৰ মানুহ এজনে মোটামুটি 1 মিনিটৰ মূৰে মানে হাত দুখন এনেকৈ থাকে আকৌ 1 মিনিটৰ মূৰে মানে হাত দুখন এনেকৈ থাকে মই বোলো দাদা আপুনি যে হাত দুখন এনেকৈ আছে যে কিয় কৈছে ভাইটি বেয়া নাপাবা মই 14 বছৰ ধৰি নাও চলোৱা অভ্যাস আছিল যে সেইকাৰণে হাত দুখন এনেকৈ থাকে মই একোতে থাক কি বুলি কৈছোঁ গম পাইছেনে মই কৈছোঁ হয় দাদা আপুনি 14 বছৰ ধৰি নাও চলোৱাৰ কাৰণে হাত দুখন এনেকৈ আছে মই 30 বছৰ ধৰি জিলাপি বনাই আছোঁ মই বাৰু এনেকৈ আছোঁ নেকি হা বোলো হালধি বাড়িতে হালমে আসিল ভালুকে দিলে ভাই খেটা ও বলে ভালুকে দিলে ভাই খেটা বোলো আমার ইয়ার ছোৱালী এজনী যোগা বুলি ভাবোতে কমিটিয়ে দিলে মোক খেটা মোৰে বান্ধ হৈ মই গান গালে কাউৰীও পলাব এতিয়া মানুহবিলাকক পলাব হয়নে বৰ্তমান অসমৰ জনপ্ৰিয় ডায়লগ দুটা কোনোবাই ক'ব পাৰিবনে অসমৰ এটা জনপ্ৰিয় ডায়লগ কওকচোন অসমীয়া আৰু এটা হিন্দী অসমীয়াটো কওক কোনে পাৰিব এইফালে কৈ দিয়ক অসমীয়া কোনটো অসমীয়া জনপ্ৰিয় ডায়লগ বৰ্তমান কোনটো এইফালে কৈছে দেই এইফালে কৈছে এইফালে কওক অসমৰ বৰ্তমান অসমীয়া জনপ্ৰিয় ডায়লগ কোনটো আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আৰু হিন্দী ডায়লগ কোনটো हे प्रभु जगन्नाथ प्रेमानंद ये क्या हुआ हा? मेरा गामसा भी खुल गया मैं ड्यूटी भी मैं लैंडी भी होना ना हेलो कोनोबा কৈছিল ন মোক ষ্টেজৰ পৰা নামি যাব দিছে নেকি বাৰু হা ভাল পাইছে যদি এটা হাত চাপৰি বজাব নালাগে বেয়া পালে নালাগে দেই বেয়া পালে নালাগে আচলতে কি মই এটা কথা মই আপোনালোকৰ ওচৰত ক'বলৈ পাই অতিকৈ মই সুখী যে
আমাৰ বেহৰবাৰী আউটপোষ্ট আৰু কম দিনৰ ভিতৰতে 3000 খণ্ড হ'ব আৰু আমি সদায় আৰ্টিষ্টবিলাক আছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে হয়তো আমাৰ বিষয়ে বহুতে বেয়াকৈ ক'ব পাৰে বেয়া লাগে কিন্তু দেই ইউটিউবত যেতিয়া কিছুমানে ভিডিঅ' দিলে এই প্ৰগ্ৰেমটোত যে আপোনালোকৰ প্ৰগ্ৰেমত আহিছোঁ ইয়াতো আজি ভিডিঅ' যাব বহুতে বহুত বেয়াকৈ কমেণ্ট দিয়ে আজি মই কান্দিছোঁ কমেণ্টবিলাক দেখি যদি আপোনালোকে বেয়া পায় মোক ডাইৰেক্টলি ক'ব মোৰ গুণ যদি কিবা বেয়া পায় মোক যদি বেয়া পায় মোৰ কিবা বেয়া দেখা পায় মোক ডাইৰেক্টলি ক'ব মোৰ নম্বৰ আপোনালোকে ছেভ কৰি লওক 9864062837 মোক ধুনীয়াকৈ কমেণ্ট মোক ধুনীয়াকৈ ফোন কৰি ক'ব দাদা আপোনাৰ এইটো গুণ আমি বেয়া পাওঁ কিন্তু কমেণ্টত কেতিয়াও নিদিব কিয় গম পাইছে ন কমেণ্ট মানে হৈছে এটা ছ'চিয়েল মিডিয়া হয়নে যিটো নেকি মই নহয় সেইটো বিষয়েও যদি কোনোবাই যদি কয় বাকীটো অসম্পৰ্কিত হয় বুলিয়ে ভাবিব হয়নে নহয় বাৰু তেতিয়া কিন্তু আমাৰ কিন্তু দুখ লাগে আমি ইমান কষ্ট কৰি প্ৰগ্ৰেম কৰিব আহিছোঁ তিতিবুৰি আমি আহোঁ কমিটিয়ে বাৰু পইচা বাৰু দিয়ে দেই সেইটো মই না নকওঁ কমিটিয়ে পইচা দিয়ে কিন্তু আমি আহোঁ আপোনালোকৰ মৰমৰ কাৰণে আপোনালোকৰ চেনেহৰ কাৰণে আৰু কমিটিয়েও আমাক মাতে কিয় আপোনালোকক দেখাবৰ কাৰণে আজি কমিটিখনে কিমান কষ্ট কৰি কিমান ক'ৰ পৰা কেনেকুৱাকৈ কালেকশ্যন কৰি প্ৰগ্ৰেমখন পাতিছে সেই কমিটিখনেহে জানে কমিটিসকলে প্ৰগ্ৰেম পাতে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কোনোবা 50 টকা 500 টকা 100 টকা 1000 টকা দি প্ৰগ্ৰেমখন তেখেতসকলক সহায় কৰে কিন্তু তেখেতসকলৰ কিমানখিনি বাজেট ঘাটি হয় সেইটো তেখেতসকলে জানে ঠিক তেনেকুৱা আমাৰ জীৱনত কিমানখিনি দুখ আছে সেইটো আমি জানো আমাৰ জীৱনত যিমানখিনি দুখ নাথাকক কিয় কিন্তু আমি কেতিয়াবা আপোনালোকে মাত দিলে আমি হাঁহি মুখেৰে মাত দিবৰ কাৰণে বাধ্য হওঁ যে আপোনালোকে যেতিয়া কয় যে ভালে আছেনে আমি মুখখনত ধুনীয়া হাঁহি এটা বিৰিঙাই ভালে আছোঁ বুলি ক'বৰ কাৰণে বাধ্য হওঁ কিন্তু আমি জানো যে আমাৰ মনতো কিমানখিনি দুখ থাকে কিন্তু তাৰপিছত যেতিয়া কোনোবা বেয়া কমেণ্ট এটা দিয়ে আমাৰো জানো এখন ঘৰ নাই ময়ো জানো কাৰোবাৰ পুত্ৰ নহয় ময়ো জানো কাৰোবাৰ দাদা নহয় ময়ো জানো কাৰোবাৰ ভাইটি নহয় মোৰ ঘৰখনে যেতিয়া সেই কমেণ্টবিলাক দেখিব জানো ভাল পাব গতিকে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি কিবা ক'ব লগা থাকে আপোনালোকে ডাইৰেক্টলি ক'ব আৰু মই আপোনালোককো এটা কথা কৈছোঁ যদি আমি কাৰোবাক সন্মান কৰিব নাজানো তেনেহ'লে কাৰোবাক আমি অসন্মান কৰাৰ অধিকাৰ নাই আছে নেকি বাৰু হে নাই ন নাই নে আছে ই একদম কণমানি কেইটাই মাত দি আছে বাকীবিলাকৰ মাতেই নাই হাই হৈ অঞ্জনা বোলো দুখৰ বেদনা বাপেৰে দিলে যৌতুকত মোক বাঁহৰ বিচনা আমাৰ মণি ভণ্টিয়ে মোক বিয়া পাতি নিদিলে জোৱাইয়ে মোক বিয়া পাতি নিদিলে গতিকে এইবাৰ সিদ্ধান্ত লৈছোঁ যে যদি মই বিয়া পাতিব নোৱাৰোঁ মোৰ ল'ৰা ছোৱালীকৈ বিয়া পাতিব নিদিওঁ ঠিকে আছেনে হা এই যোৱা পৰহি আপোনালোকৰ ওচৰত এখন মই বিয়া খাব আহিছিলোঁ দেই যোৱা পৰহি এজনী ছোৱালী বিয়া আছিলে তাৰপিছতে মই দেখিলোঁ যে বিয়া ঘৰত গৈ আমাৰ কমিটিৰ জয়ন্ত আছিলে আৰু দুজনমানো আছিলে তাৰপিছত দেখিলোঁ যে ছোৱালীজনী গলটো বেকা কৰি আছে মই তাৰপিছতে জয়ন্তক সুধিলোঁ বোলে জয়ন্ত এই ছোৱালীজনীয়ে যে গলটো বেকা কৰি আছে যে কিয় কৈছিলোঁ মই গম নাপাম তাৰপিছত মই গৈ কিনে কইনা মামাকক সুধিলোঁ যে ছোৱালীজনীয়ে যে গলটো যে বেকা কৰি আছে যে তেওঁৰ এই বেমাৰটো জন্মগত নে পিছৰ বাৰু তেতিয়া তেখেতে ক'লে যে ময়ো গম নাপাওঁ কইনাৰ মাকক সোধক মই কইনাৰ মাকক গৈ ধুনীয়াকৈ সুধিলোঁ বোলে এই তাই যে গলটো যে বেকা কৰি আছে যে তাই এই বেমাৰটো জন্মগত নে পিছত হ'ল কইনাৰ মাকে জিকাৰ কথা কৈছে ক'লে বোলে হেৰি নহয় তাই মানে কি এই লকডাউনৰ আগত গুৱাহাটীত পঢ়ি আছিলে যে গুৱাহাটীত তাকেৰে এজন ল'ৰাক ভাল পাইছিলে লকডাউনৰ সময়ত ঘৰত কথা পাতোঁতে পাতোঁতে গল বেকা হৈ থাকিলে গতিকে আপোনালোকে যাতে গল বেকা নকৰে মই
ল'ৰাখিনিয়ে অকল ছোৱালীখিনি নহয় ল'ৰাখিনি যিমানখিনি আছে হাত চাবৰি এটা দিয়কচোন কথা এটা কম ল'ৰাখিনি কম দে আপোনালোকে ল'ৰা শাৰীত নপৰে নেকি যদি ল'ৰা শাৰীত পৰে হাত চাবৰি বজাই দেখ যদি ছোৱালী শাৰীত পৰে নালাগে দে গতিকে মই এটা কথা কওঁ যে যিমানখিনি ছোৱালীয়ে ছেক্সি পজিটিভ ফটো নুঠক কিয় এদিন কিন্তু গিৰিয়েকৰ ঘৰত গৈ মেক্সি পিন্ধি টেক্সি ধুবই লাগিব হয়নে নহয় হয়নে না ময়ো আপোনালোকৰ ওচৰলৈ এজনী ছোৱালীৰ লগত যোৱা মাঘ বিহুৰ আগত কথা পাতি আছিলোঁ কিন্তু কথা পাতোঁতে কি হ'ল যোৱাবাৰ মাঘ বিহুৰ দিনা ৰাতিপুৱা মই তাইক মেছেজ দিম বুলি ভাবিলোঁ তাৰপিছতে তাই প্ৰথমতে দিলে যে হেপী ভোগালী বিহু তোমাৰ জীৱনটো বোলে ভোগে উপচিব তাৰপিছত মই ভাবিলোঁ যে মোৰ বহাগ বিহুৰ দিনাখন ৰাতিপুৱা মই মেছেজটো দিম দে বহুত ৰ'ব একদম পুঠি মাছৰ শপত খাই গৈছোঁ সঁচা কথা তাৰপিছতে মই ভাবিলোঁ বোলে বহাগ বিহুৰ দিনাখন মই মেছেজটো দিম বহাগ বিহুৰ দিনাখন ৰাতিপুৱা মই মেছেজটো দিম বুলি হ'লে তাই দিলে নহয় বোলে হেপী ৰঙালী বিহু তোমাৰ জীৱনটো ৰঙালী উপচি পৰা মই ধুনীয়াকৈ কথা পাতি আছোঁ চেনি খাই আছোঁ সেইকাৰণে আজিকালি মই চাউথ চেনি দিলে নাখাওঁ আগত খালোঁ যে হা তাৰপিছতে মানে কি এই গৈ আছে তাই প্ৰথম দিলে তাৰপিছত মই কাতি বিহুৰ দিনা মই প্ৰথম দিওঁ কাতি বিহুৰ দিনা কৰিছোঁ কি ৰাতি 11:56 মই এনেকৈ মেছেজ দিছোঁ তাৰ পিছদিনা মোক ব্লক কৰি থৈছোঁ মই মেছেজ দিছোঁ বোলে হেপী কঙালী বিহু তোমাৰ জীৱনটো কঙালীৰে উপচি পৰক তাৰপিছত বাৰু মোক বাৰু ভালকৈ থ'বনে হা হয়নে নহয় বাৰু আমাৰ যে কেকেৰে এটা যে গান গাইছে বোলে টুপ টুপকে পৰিল গাম কেৱন আৰু হৰি নাম টুপ টুপকে গম পায় নে নাপায় আমাৰ বেহৰবাৰীত বৰ্তমান কেকেৰা আৰু মোহন নাই আকৌ আহিব কম দিনৰ ভিতৰতে কিন্তু আমাৰ ল'ৰাখিনিক মই এটা কথা কৈ ছোৱালীখিনিকো কৈছোঁ যে যিমানখিনি ছোৱালী চিংগল আছে হাতবিলাক ডাঙৰকছোঁ যথেষ্ট আছে মোক প্ৰমাণে চাইছোঁ দেই মই যে কৈছিলোঁ যে এজনী উঠাই নিম বুলি পাৰিছোঁ আছে তাৰপিছতে মই ল'ৰা যিমানখিনি চিংগল আছে ছোৱালী যিমানখিনি চিংগল আছে তেওঁলোকক কৈছোঁ যে যোনে যিমান জান প্ৰাণ কিবা কিবি বুলি নামাতক কিয় যোনে যিমান জান দিব পাৰিম কিবা দিব পাৰিম বুলি নকয় কিয় কলিজা কিন্তু কোনো দিব নোৱাৰে কলিজা কেৱল এজনে দিব পাৰে সেইজন হৈছে মাংস বেপাৰী হয়নে নহয় দাদা মোক অকণমান লিভাৰ আৰু কলিজা দিবচোন কয়নে নহয় বাৰু হা আৰু মই এটা কথা কওঁ আপোনালোকে জীৱনত আগবাঢ়ি যাওঁতে হা আপোনালোকে জীৱনত কিবা এটা কৰিবৰ কাৰণে হ'লে কোনোবা এজনে আপোনালোকে আগবাঢ়ি যোৱাটো বিচাৰেনে ঘৰৰ মানুহখিনিৰ বাদে বেলেগে বিচাৰেনে কিন্তু হিংসাহে কৰে কোনোবা বিচাৰে নেকি কেৱল এজন মানুহে বিচাৰে সেইজন কোন গম পাইছেনে চিটি বাছৰ হেণ্ডিমেনজনে বাইদেউ আপুনি অকণমান আগবাঢ়ি যাওক কয়নে নকয় বাৰু হা গতিকে মই বেছি সময় নকৰোঁ কাৰণ আপোনালোকৰ মাজত আৰু জনপ্ৰিয় কণ্ঠশিল্পী যথেষ্ট আছে তাৰ মাজতে কথাখিনি কয় আমাৰ অসমত ইমান বেকাৰ মানুহ আছে যে ইমান বেকাৰ মানুহ যে 4জনে যদি লুডু খেলি থাকে তাতে আকৌ 15জনে আকৌ আইডিয়া দি থাকে হয়নে নহয় বাৰু গাঁৱৰ ওচৰত যদি এখন যদি JCB লাগি থাকে তাতে মুঠতে 50জন মানে আকৌ থিয় দি থাকে হয়নে নহয় সেইকাৰণে মই কৈছোঁ আৰু যে সকলোৱে কয় যে সকলোৰে ভাগ্যত বোলে এজনীকে থাকে আৰু ভাগ্যত থকাজন বোলে চুচৰি বাগৰি হ'লেও বোলে আহে মোৰজনৰ চাগে মোৰ যাৰ লগত বিয়া হোৱা তাই চাগে চুচৰি বাগৰি চাগে এতিয়া চাগে মৃত্যুৱে হ'লে সেইকাৰণে আহিব গম পাইছেনে তাৰপিছতে বেছি কথা নকওঁ কাৰণ আপোনালোকৰ ওচৰত যথেষ্ট
অন্তৰ্শিল্পী আছে আৰু সময় যথেষ্ট তাকৰ 9টা বজাতে ষ্টেজত উঠিলোঁ 9:55 হ'ল গতিকে এতিয়া হয়তো কমিটিয়ে মোক চাগে বাহিৰ কৰিহে দিব দে গতিকে মই এটা কথা কওঁ আপোনালোক সদায় ভালে কুশলে থাকক সদায় থাকক আৰু সদায় কামনা কৰক বেহৰবাৰী আউটপোষ্ট যেন সদায় আগবাঢ়ি থাকে হা আৰু যাতে বিয়াখন যাতে সোনকালে হয় দেই আৰু যিমানখিনি ছিংগল ছোৱালী আছে এতিয়া অকণমান আঁতৰত গৈ বাৰু কথাবিলাক পাতিম আচ্ছা মই আজি অনুষ্ঠান পৰিৱেশন কৰোঁতে যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে যিমানখিনি বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে নিজৰ পুত্ৰ বুলি ভাবি ক্ষমা কৰি দিব যিসকল বয়োজ্যেষ্ঠ মাতৃ আছে তেওঁলোকৰ নিজৰ পুত্ৰ বুলি ভাবি ক্ষমা কৰি দিব যিসকল কণ কণ ভাই ভণ্টি আছে তেওঁলোকৰ নিজৰ দাদা বুলি ভাবি ক্ষমা কৰি দিব যিসকল নতুনকৈ বিবাহিত মহিলা আছে তেওঁলোকে নিজৰ গিৰিয়েক বুলি ভাবি ক্ষমা কৰিব তেওঁলোকেও নিজৰ ঘৰৰ বুলি ভাবি ক্ষমা বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে আপোনালোক ইমানখিনি মানুহ আছে আমাৰ এখেতসকল আছে এইফালে এখেতসকল আছে ষ্টেজৰ পৰা নামি যাবৰ কাৰণে মন যোৱা নাই জীৱনত লখিমপুৰত বহুত প্ৰগ্ৰেম কৰিছোঁ সদায় ভাল লাগে লখিমপুৰ ইজ দ্য বেষ্ট ইন মাই লাইফ আই লাভ লখিমপুৰ দেই কিন্তু কাইলৈ আকৌ কোনো যাতে ভুলকৈ কমেণ্ট নিদিয়ে আকৌ কাৰণ এতিয়াতো আজিৰ প্ৰগ্ৰেমটো ইউটিউবত যাবই নহয় নাযাব নেকি বাৰু হয়নে আজিকালি এটা কথা জানে না নাজানে বাৰু একদম এই যে কুকিজ বিস্কুট আছে যে কুকিজ বিস্কুটকো বিশ্বাস কৰিব পাৰে কিন্তু আজিকালি ইউটিউবৰক বিশ্বাস কৰিব নোৱাৰি কেতিয়া ক'ত কি বুলি দিব কালি মই গান গালে এনেকুৱা মোৰ কণ্ঠকুণ্ডলটো খাউৰো পলাই আজি ৰাতিপুৱা পাইছোঁ এজনে ইউটিউবত দিছে মুকুতাদাৰ কণ্ঠত ধুনীয়া গান মুকুতাদাৰ কণ্ঠত বোলে ধুনীয়া গান সেইটো বাৰু সম্ভৱ নেকি কেতিয়াও সম্ভৱ নহয় আপোনালোকে এটা জোৰেৰে হাত যাব দিয়কচোন সকলোৱে দিয়ক কেতিয়াবা বিদায় মাগিয়ে হাত চাবইটো মোৰ কাৰণে বজাব দিয়ে না আপোনালোকৰ ওচৰত থকা মহিলা যাব তাৰে কাৰণে হাত চাবইটো বজাব দিছোঁ বাৰু আচ্ছা সদৌ শেষত আমাৰ কমিটিৰ সকলে ইমান কষ্ট কৰি আমাৰ যিসকল কমিটিৰ দাদা আছে তেখেতসকলে ইমান কষ্ট কৰি এই বিহুখন উদযাপন কৰিছে আমাক আমন্ত্ৰণ জনাইছে গতিকে তেখেতসকলকো আপোনালোকে সদায় আশীৰ্বাদ কৰিব জানা এইবাৰৰ নিচিনাকৈ প্ৰত্যেক বছৰে এনেকুৱাকৈ বিহু পাতি থাকিব পাৰে আৰু আমাৰ বেহৰবাৰী আউটপোষ্ট যেন সদায় আগবাঢ়ি যাব পাৰে আৰু অহা 7 দিনত আমাৰ আহি আছে এখন চলচ্চিত্ৰ স্বৰ্গৰত সকলোৱে গম পায় স্বৰ্গৰতৰ এটি গীত এতিয়া সকলোৱে ভাইৰেল সকলোৱে ৰিলছ বনাই আছে হয়নে সকলোৱে বনাই আছে গতিকে স্বৰ্গত অহা 7 দিনত সকলোৱে চাব বুলি আশা কৰি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই অশ্বিনী ডেকাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম লগতে যিমানখিনি ছিংগল ল'ৰা ছোৱালী আছে পিছফালে গৈ কথা পাতিম ধন্যবাদ না আমাৰ মুকুতাদাই অকণমান নাচিব আমাৰ অক্ষয় গগৈ ডাঙৰীয়া মঞ্চলৈ আমি আমন্ত্ৰণ জনাম অকণমান নাচি যাব লাগিব আমি যাবলৈ নিদিওঁ এতিয়া মই নাচিম বোলে কমলৰ ভনীয়েকৰ কথাতে সুধিছে আপোনাৰ মইতো কঁকাল ভাঙিলেতো মোক ভৰিয়ে এনেকুৱাকৈ ভঙা যায় আৰু মোক এখন নাচিব দিছে চাওকচোন বাৰু হয়নে মই নচাত একদমলে নাই গতিকে বাকী আছে আমাৰ ভণ্টিসকল আছে এই নাচা না তোমালোকে কি চাহ আছা এটা বিহু লগাই ধুনীয়াকৈ নাচা তোমালোকৰ লগত অকণমান আমাৰ কমিটিৰ দাদাসকলেও নাচিব সকলোৱে মিলি এপাক নাচোঁ আকৌ ধুনীয়াকৈ বিহু এটা নতুনকৈ লগাই দিয়ক সকলোৱে নাচিব লাগিব আমাৰ কমিটিৰ দাদাসকলৰ লগত অকণমান এনজয় কৰিম অকল কমিটিৰ দাদাসকলে নহয় আপোনালোকৰো কোনোবা যদি নাচিব মনো ষ্টেজত আহক ষ্টেজত আহক
সবাই নাছিল না আমি সকলোবিলাক একে ম্যান ইজ অলৱেজ ইকুৱেল নহয় জানো সকলোৱে নাছিল এটা ধুনীয়াকৈ গান বজাই দিয়ক আহক বোৱাৰী ছোৱালী ডেকা ল'ৰা বুঢ়া সকলোবিলাকে আহক আমি সকলোৱে একেলগে নাচিম কাৰণ আজিয়ে পাইছোঁ ন এদিনে পাইছোঁ ধেমালি অকণমান কৰি নগ'লে আকৌ আপোনালোকে ক'ব নহয় ন সকলোৱে ধেমালি অকণ আপোনালোকে আহক তেজত আহক অঁ মই দৰকাৰলৈ এইফালে যাম দেই একদম ইয়াত মই এইফালে ধুনীয়াকৈ পাৰ হৈ যাম এইফালে পাৰ হৈ যাম ষ্টেজতো মই নাচিম ধুনীয়াকৈ দেই আচ্ছা ধুনীয়াকৈ এটা গান দিয়ক দাদা চাউণ্ডত দাদাজনক পইচা কমকৈ দিছে নেকি ন চাউণ্ডত দাদাজনক তেনেকুৱা এটা লাগিছে আমাৰ পিছফালৰ মানুহখিনি বাৰু টোপনি গ'ল নেকি ওচৰত থকা মানুহবিলাকে অকণমান যোগা দি কৈছোঁ চাগে টোপনি গ'ল একো খা খবৰ নাই যে ন মনৰ মাজত মন বন্ধু ঘৰৰ মাজত ঘৰ মা কচম একদম পুঠি মাছৰ খবৰ খাই মই কৈছোঁ দেই জীৱনত বহুত প্ৰগ্ৰেম কৰিলোঁ এই বিহুগীত গাই ক'তো নচা নাই আজি প্ৰথম নাচিছোঁ বহুত ভাল লাগিছে হ'ব এটাতে হ'ব বেছি নালাগে কাৰণ এই মানুহ ষ্টেজতে হ'লে নাচিবৰ কাৰণে আহিছে নেকি নাচিব লাগে নহয় সকলোবিলাকে নাচিলে ভাল লাগে হয়নে সকলোবিলাককে এটা কথা কৈছোঁ আমাৰ এতিয়া ছিংগাৰে গান গাব না আমাৰ এতিয়া ছিংগাৰে গান গাব তাৰপিছতে আকৌ যথেষ্ট প্ৰগ্ৰেম আছে গতিকে মই ষ্টেজৰ পৰা নামিম তাৰপিছত আকৌ আপোনালোকৰ মাজত আকৌ নেক্সট বছৰো আহিম একদম হেণ্ডশ্বেক আছে মানে সুলভ মূল্যত দি আছোঁ মই হেণ্ডশ্বেক সুলভ মূল্যত দি আছোঁ এই এতিয়া মই গাড়ীত থাকোঁতে ইমান মানুহে ফটো মাৰিব গৈছে মই বোলো আজি ফটোত 1 কপি 50 টকা 1 কপি 50 টকা বুলি কৌতো মাৰি আছে বা আপোনালোকৰ মানুহ ইমান মৰম ন ভাল লাগে দেই গতিকে আপোনালোকক পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ আৰু মই এটা কথা কৈছোঁ আপোনালোকৰ মাজত বহুত এক্টৰ দেখা পাব জীৱনত বহুত এক্টৰ দেখা পাব কিছুমান এক্টৰ আছে আপোনালোকৰ যদি মাত এষাৰ যদি দিয়ে দাদা ভালে আছেনে মাথাটো অকল এনেকৈহে দিয়ে যেন মাত এষাৰ দিলে যেন 500 টকা দিবহে লাগিব হয়নে আপোনালোকৰ মৰমৰ কাৰণে আমি এক্টৰ হয়নে যিমান অসমত এক্টৰ এটা বলিউডত এক্টৰ আছে আপোনালোকৰ মৰমৰ কাৰণে গতিকে আপোনালোকক মৰমক নেওচিব লাগে জানো বাৰু কেতিয়াও অৱহেলা কৰিব নালাগে মোক কিন্তু যিয়ে মাতা খাই দিয়ে মই মাতা খাই দিওঁ কিন্তু যদি ব্যস্ত থাকোঁ বা কিবা কাৰণত থাকোঁ মই ধুনীয়াকৈ কওঁ যে অকণমান পাছত মই ফটো এখন উঠিম যে মই এতিয়া অকণমান ব্যস্ত আছোঁ কিন্তু সদায় কিন্তু মানুহক কাৰণ আপোনালোকৰ মৰমৰ কাৰণে আমি একোজন এক্টৰ হয়নে গতিকে সদায় মই কিমান কথা ক'ব নাজানো যে মোক অভ্যাসো নাই মোক মায়ে আৰু দেউতাই এতিয়া মোক মাৰে মই বোলে কথা ক'ব নাজানো গতিকে কিমান কথা ক'ব অভ্যাস নাই আপোনালোকৰ মাজত এইখিনি কৰিয়ে মই বিদায় মাগিম আপোনালোকৰ যিখন কমিটি আছে আমাৰ জয়ন্ত আছে বা বাকী যিমানখিনি কমিটি দাদাসকল আছে ভাইটিসকল আছে গোটেইখিনি মোৰ ঘৰৰে গোটেইখিনিৰ লগত মোৰ সম্পৰ্কটো এটা বেলেগ আপোনালোকে তেওঁলোকৰ লগত ওচৰত মোৰ নাম্বাৰটো পাব আৰু মোৰ নাম্বাৰটো কৈ দিছোঁৱে আপোনালোকে মেছেজ কৰিব মোক কল কৰিব মোক মৰম দিব দেই আচ্ছা এই কমিটিৰ ফালৰ পৰা বাৰু কৈছে বাৰু দেই এইটো বিশেষ অনুৰোধ কমিটিৰ কথাটো মানিব লাগিব দেই কমিটিৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত ন গতিকে এটা গীত আছিলে আপোনালোকে সকলোৱে জানে বোলো ৰামচন্দ্ৰ আহিছে হয়নে নহয় বাৰু জানেনে এই ৰামচন্দ্ৰ আহিছে গীতটো মই বেলেগকৈ বনাইছিলোঁ অঁ গতিকে মই
দাদা মই বিহু গালে একদম বেয়া পাম বিহুৰীয়া হ'ব বিহুটোক অপমান কৰিব ইচ্ছা নাই দিয়ক গতিকে বেলেগ এটা মই গৈছোঁ এই ৰামচন্দ্ৰ আহিছেতো বেলেগকৈ মই অকণমান গা দিম দেই আপোনালোকে তালে তালে আঁচনি বজাব দে এতিয়া দেই বোলো ৰামচন্দ্ৰ আহিছে ৰব নহয় বোলো ৰামচন্দ্ৰ আহিছে লগত বহুত মানুহ আনিছে তাকে দেখি কইনা গৰে মাংসত পানী ঢালিছে দেখি বাৰু সঁচাকে কেকে আৰু মোহন কেকেটা আৰু মোহন বৰ্তমান নাই বাৰু তেখেতসকল আকৌ আহিব আকৌ কম দিনৰ ভিতৰতে আমাৰ বেহৰবাৰীৰ মজিয়াত আহিব বুলি আমি সকলো আশা কৰিছোঁ আপোনালোকে এটা কথা গম পায় না অসমৰ ভ্ৰাম্যমান জগতৰ বৰ্তমান বিখ্যাত বুলি ক'লে এজনকে জানো যে মৃদুল ভূঞা হয়নে এই মৃদুল ভূঞাই বেহৰবাৰীত এক্টিং কৰিছে বৰ্তমান শ্বুটিং চলি আছে আৰু কম দিনৰ ভিতৰত আপোনালোকে দেখা পাব মৃদুল ভূঞা ডাঙৰীয়াক আৰু বেহৰবাৰীত সদায় চাই থাকিব বেহৰবাৰীক সদায় মৰম দিব বেহৰবাৰীক সদায় চেনেল কৰিব আৰু বেহৰবাৰী আগবাঢ়ি যোৱাত সদায় আপোনালোকে সহায় কৰিব আৰু মই বিশেষ কথা নকওঁ কাৰণ ইতিমধ্যে হেণ্ডছ পাৰ্টি উঠিছে তেখেতসকলৰো অশান্তি লাগে নহয় কিমানো ভুকি থাকে হে মই বিহু বুলি ক'লে দাদা অকণমান প্ৰব্লেমে আহে মই বিহু গালে কাৰো ক'লা মই আগতেই কৈছোঁ মানে হয়নে গতিকে বিহু মই নাগাওঁ দিয়ক কাৰণ বিহুটোক অপমান কৰিলে অকণমান বেয়া হয় হয়নে গতিকে আপোনালোকক এইখিনি কৈ আপোনালোকৰ মাজৰ পৰা বিধান মাগিছোঁ আৰু কমিটিৰ পুনৰবাৰ মই 5বাৰমান কমিটিক ধন্যবাদে জনালোঁ ইমানখিনি মৰম পাইছোঁ কমিটিৰ ফালৰ পৰা ইমানখিনি মৰম পাইছোঁ কমিটি যেনেকুৱাকৈ ৰেছপন্স যেনেকুৱাকৈ ফোন কৰিছিলে তেনেকুৱাকৈ ৰেছপন্স কৰি যিমানখিনি মানে আপ্ৰাণ কৰিব লাগিছিল সকলোবিলাক কৰিছে গতিকে কমিটিৰ কাৰণে সেইখন আচপৰি তাতে মই মঞ্চৰ পৰা বিদায় কৰিছোঁ ধন্যবাদ জয় আমি অশ্বিনী ডেকা পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সত্ত্বেও আমি উদযাপন সমিতিৰ তৰফৰ পৰা অসমীয়া জাতীয় জীৱনৰ